আমি শুনিছো আমাৰ লগতো আমাৰ আইনটো আজি আমাৰ কেছটো আজি হাইকোৰ্টত উঠিব নোৱাৰিলে কাৰণ গভৰ্ণমেণ্ট এডভোকেট জনে পলাই গ'ল নাই তেওঁ কেছ আছে বুলি জানা সত্ত্বেও তেওঁ নাথাকিলে তেওঁ কৰ্ণাটক নে ক'ৰবাতহে গুচি গৈছে আচলতে তেওঁ দিল্লী কৰিবলৈ কেছটো দিল্লী কৰিবলৈ যাতে কোনো ৰকম 5 বছৰটো গুচি যায় সেইটো কাৰণে তেওঁলোকে কৰিছে সেইটো আমি মানিব নালাগে আমি বোধ হয় সুপ্ৰিম কোৰ্টলৈ যাব লাগিব কি হ'লেও আমি সুপ্ৰিম কোৰ্টলৈ যাব লাগিব তেওঁলোকে যদি এনেকুৱা কৰিলে আইন মতে কৰিব লাগে কনষ্টিটিউশ্যনত 243 মত কোৱা আছে যে পঞ্চায়ত আইন তাৰ মানে ষ্টেট ইলেকশ্যন কমিশ্যনাৰে এইটো ইলেকশ্যন পাতিব নোৱাৰে তেওঁ পাতিবলৈ দিলে সেইকাৰণে সেইটো যদি পাতিব পাৰে ষ্টেট ইলেকশ্যন কমিশ্যনে যদি একো পাৱাৰ নাথাকা সত্ত্বেও যদি কৰিব পাৰে তেতিয়াহ'লে আমাৰ কাৰ্বি ৰজাক অৰ্ডাৰ দি দিলে হয় সেই কাৰ্বি ৰজাই যে ডিচি অৰ্ডাৰ দিলেহেঁতেন বা আমাৰ কুকি মাজতো ৰজা আছে তেওঁলোককো দিব পাৰিলেহেঁতেন ডিমাচাও বোধহয় ৰজা আজিকালিতো নাই তেওঁলোকৰতো তথাপি তেনেকুৱা আমাৰ ট্ৰাইবসকলৰতো চব ৰজা আছে তেওঁলোকক অৰ্ডাৰ দিব পাৰিলেহেঁতেন কিন্তু আইনটো আপোনালোকে ভালকে ভাবিলে সেইটোহে হয় ভালকে ষ্টাডি কৰিলে ল বুলি ক'লে সেইটো হয় কিন্তু এতিয়াতো আমাৰ দেশত আমাৰ এই বিজেপি চৰকাৰৰ আণ্ডাৰত আইন মতে নচলে তেওঁলোকে সব ইলিগেল কামহে কৰে জোৰ জার কৰি জবৰদস্তি কৰি আমাক কাম কৰিবলৈ দিছে সরকার চলাইছে আমি দেখিছো ওয়েস্ট কাৰ্বি আংলং আজি ইলেকশন কি কয় ৰিজাল্ট আউট হৈছে হায়াৰ সেকেন্ডাৰী এডুকেশন সায়েন্স ডিপার্টমেন্ট আইন হৈছে ইলেকশন ৰিজাল্ট আউট হৈছে কাৰ্বি আংলং ওয়েস্ট কাৰ্বি আংলঙৰ পৰা ৰিজাল্টটো নি 0 ভাবিলক কাৰ্বি আংলং ইমান ডাঙৰ তাত এজটো পাছ নকৰিলে সায়েন্স ষ্ট্ৰীমৰ পৰা আৰু সেইফালে আমাৰ কাৰ্বি আংলং ৱেষ্টৰ পৰাহে আমাৰ CMO হৈছে তেওঁ ডাক্তৰেট পাইছে এই 0 পাবলৈ কাৰণে তেওঁ ডাক্তৰেট হৈছে লাজৰ কথা মই CMO কৈছিলো এবাৰ বেছি দিন হোৱা নাই এই ইলেকশ্যনৰ আগত বোধহয় 10 মাহ মান আগতে 10 মাহ বা 1 বছৰ মান হৈছে নেকি মই বোলো হামৰে কলেজ কিয় ভালকে চোৱা নাই যেতিয়া তেওঁ মোলৈ চাই পেলাই হামৰে কলেজ আছে নেকি বুলি মোক সুধিছে CM হৈ পেলাই যে হামৰে কলেজ যদি নাই তেতিয়াহ'লে তেওঁ কৰিব লাগিছিল কিয় কৰা নাই আৰু যদি গম পোৱা নাই যদি গম পাইছে তাত কলেজ নাই বুলি কয় কৰিব বনাব লাগিছিল তাত সেইটো নবনালে আৰু আমি শুনিছো আমাৰ BM কলেজ এফিলিয়েশনটো এপ্ৰুভ নকৰিলে গভৰ্ণমেণ্টে কিয় নকৰে কাৰণ BM কলেজ যদি বহুতে পাছ কৰে তেতিয়াহ'লে মাষ্টৰ কামটো পাব টিচাৰ কামটো পাব সেইকাৰণে সেই টিচাৰ কামটো যাতে আমাৰ ট্ৰাইবেল সকলে যাতে নাপায় সেই কাৰণতে এই BM কলেজটো এফিলিয়েশনো নিদিলে গম পাইছেনে কথাটো কিয় টিচাৰ সকলৰ কথা বেছি গুৰুত্ব দিছে এই চৰকাৰে দিয়াৰ কাৰণটো হৈছে টিচাৰ সকলে APHARMAN लोग कहते वर पंजी के मास्टर दुमसी क्लेम जी के लासी ट्राइबल अदम भाग मास्टर काम पीपे लाकी पीपे दे लोंगी APHARMAN BM कॉलेज का एफिलिएशन का पीपे दे लो इतुम दाग के डिपू BM कॉलेज माथा था है BM कॉलेज का एफिलिएशन पीपे दे लो लसन सी ला बीजेपी सरकार तुम बंगो सेना तुम केंद्र Lasi alam master anta bongo sena bihari sai seni pusi alam litum ciklo lapen lasi kembong lasi non teacher appointment advertisement jadi dolote ilitum un anatum ke application pidun pemi nahi lapen teacher kam itu cerai dun pik nahi popete itu mari somaro kerja ada manke apotar lok tevan pon lapo akahin mana tu Asi non itu kecil ini do
Itu MP election na nanggeli po, town committee election na nanggeli po, lapos itu kami claim aku change to fit nanti lapen itu change dah. Kunat mah itu vote kelong le handak donon itu kilut nanti. Itu man vote nanti pipe akhirnya ason pengen proxy voting aposi bang amen anu kapre itu thap la aposi yang itu ili itu handak kirem lo la aposi la son mo pi ka pawin dia siapa itu non pen claim nanti nili kaning ye nanti ke do tholo angkang sir raise lo nili mitang mata incir la aposi nili lang kaning ye policy kang ton lo kardong